নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'ৰ সৈতে আছামিজ ইদুহাবলৈ আপোনাক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত পুনৰ 10টা গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ লৈ আহিছোঁ, যিবোৰ আপোনাৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰয়োজন হ'ব। গতিকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ সম্পূৰ্ণকৈ চাব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহক এতিয়া আমি প্ৰশ্নকেইটা আলোচনা কৰি লওঁ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, কোনখন IIT-য়ে উচ্চ গতিৰ চুম্বকীয় ৰেণ্ডম এক্সেছ মেমৰি তৈয়াৰ কৰি উলিয়াইছে? অপশ্যন কেইটা হৈছে A. IIT মান্দি, B. IIT খড়গপুৰ, C. IIT গুৱাহাটী, D. IIT দিল্লী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A. IIT মান্দি। দ্বিতীয় প্ৰশ্নটো হৈছে, কোনখন ৰাজ্য চৰকাৰে অসুখীয়া মানুহৰ বাবে ই-সঞ্জীৱনী OPD আৰম্ভ কৰিছে? ইয়াতো 4টা অপশ্যন আছে। A. উত্তৰাখণ্ড, B. হিমাচল প্ৰদেশ, C. অসম, D. মেঘালয়। শুদ্ধ উত্তৰটো হৈছে B. হিমাচল প্ৰদেশ। 3 নম্বৰ প্ৰশ্নটো হৈছে, কোনে দূৰণিবতীয়া ঠাইসমূহৰ সুৰক্ষাৰ বাবে বায়ু নিষ্কাশন পথ উলিয়াইছে? A. নেশ্যনেল ছিকিউৰিটি গাৰ্ড, B. ইণ্ডিয়ান কোষ্ট গাৰ্ড, C. ইণ্ডিয়ান আৰ্মি, D. ইণ্ডিয়ান নেভি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ D. ইণ্ডিয়ান নেভি। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, কোনটো দিন বিশ্ব কিতাপ আৰু কপিৰাইট দিৱস হিচাপে পালন কৰা হয়? ইয়াতো 4টা অপশ্যন আছে। A. 21 এপ্ৰিল, B. 22 এপ্ৰিল, C. 23 এপ্ৰিল, D. 25 এপ্ৰিল। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C. 23 এপ্ৰিল। 5 নম্বৰ স্থানৰ প্ৰশ্নটো হৈছে, কোনখন ৰাজ্য চৰকাৰে ৰাজ্যৰ কমিউনিটি কিটচেনৰ বাবে গুগলৰ সৈতে হাত মিলাইছে? অপশ্যন নম্বৰ A. গোৱা, B. কেৰালা, C. উত্তৰ প্ৰদেশ, D. তামিলনাডু। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C. উত্তৰ প্ৰদেশ। আজিৰ 6ষ্ঠ স্থানত থকা প্ৰশ্নটো হৈছে, অসম উচ্চ ন্যায়ালয়ৰ বৰ্তমান মুখ্য ন্যায়াধীশ কোন? অপশ্যন নম্বৰ A. সঞ্জয় কোঠাৰী, অপশ্যন নম্বৰ B. অজয় লাম্বা, C. দীপাংকৰ দত্ত, D. আজিকুট্টিৰা ছমায়া বোপান্না। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B. অজয় লাম্বা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, অলপতে নিধন হোৱা ফিজিৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীজনৰ নাম কি? অপশ্যন কেইটা হৈছে A. লেইচিনিয়া কৰেছ, B. হিলল ফুৰষ্টেনবাৰ্গ, C. ৱাই ভন ফাৰেল, D. হেলেই মেকনামাৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A. লেইচিনিয়া কৰেছ। আজিৰ 8 নম্বৰ প্ৰশ্নটো হৈছে, কোনখন দেশে ঔষধৰ বাবে ভাঙৰ খেতি বৈধ হিচাপে ঘোষণা কৰিলে? অপশ্যন নম্বৰ A. ভাৰত, B. পাকিস্তান, C. লেবানন, D. আমেৰিকা যুক্তৰাষ্ট্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C. লেবানন। 9 নম্বৰ প্ৰশ্নটো হৈছে, কেৰালা ৰাজ্যৰ মুখ্যমন্ত্ৰীজনৰ নাম কি? অপশ্যন নম্বৰ A. যোগী আদিত্যনাথ, অপশ্যন নম্বৰ B. YS জগনমোহন, C. পিনাৰায় ভিজায়ান, D. ইডাপাডি কে পালানিস্বামী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C. পিনাৰায় ভিজায়ান। আজিৰ অন্তিম তথা 10 নম্বৰ প্ৰশ্নটো হৈছে, কোনটো দিন ৰাষ্ট্ৰীয় অসামৰিক দিৱস হিচাপে পালন কৰা হয়? অপশ্যন নম্বৰ A. 10 এপ্ৰিল, B. 17 এপ্ৰিল, C. 22 এপ্ৰিল, D. 24 এপ্ৰিল। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B. 17 এপ্ৰিল। বন্ধুসকল, আজিলৈ ইমানে। আপোনালোকে কেনে পালে মোক কমেণ্ট কৰি জনাব, আৰু যদি আপোনাৰ উপকৃত হয় বুলি ভাবে তেন্তে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব।